হাই গাইজ, আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল দাপোন সপোনলৈ স্বাগতম জনাইছোঁ। এয়া যে দেখিছে আপোনালোকে, এয়া হ'ল ৰাতিপুৱা সোমবাৰৰ দৃশ্য। যিহেতু বলবম হৈ আছিলে, গতিকে দাদা আৰু মই মৃত্যুঞ্জয় মন্দিৰৰ ফালে ওলাই গ'লোঁ। এয়া ৰাতিপুৱা 5:30মান বাজিছে, গতিকে এয়া মানুহৰ বহুত ভিৰ, গাড়ী ভিৰ। গতিকে ব'লক মই বাকী দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া মই মন্দিৰৰ ওচৰ পাৰ গ'লোহি আৰু ইমান জাম মানুহৰ, এইফালে খোজকাঢ়া এইফালে গাড়ী। গতিকে আমি অলপ আগতে গাড়ীখন ৰখাব লাগিব, যিহেতু পানী ঢালিবলৈ মানুহৰ লাইন হৈ আছে। গতিকে আমি অকণমান আগতে গাড়ীখন ৰখাম, তো আপোনালোককো ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক মোৰ লগত অলপ মহামৃত্যুঞ্জয় মন্দিৰ ভাগ চাওঁ। এয়া আমি এইকণতে পাই গ'লোহি, এইকণতে গাড়ী ৰখাম। এয়া গাড়ীখন ৰখাই লৈছোঁ। এয়া এইখিনিৰ পৰা দেখিবলৈ পাইছে ভক্তই লাইন পাতিছে। এয়া মন্দিৰ ভাগ আপোনালোকে দেখিবলৈ পাইছে। এয়া আমিও খোজকাঢ়ি গৈ আছোঁ, যিহেতু গাড়ীখন থলোঁ। গতিকে এয়া গৈ আছোঁ মন্দিৰলৈ, অলপমান আগলৈ গৈ আছোঁ। যিহেতু শাওণৰ মাহ পবিত্ৰ দিন, শিৱ বাবাৰ জন্মবাৰ বুলি কোৱা হয়। গতিকে এয়া পুৱা 5:30 বজাতে মানুহৰ ভিৰ, আৰু সেয়েহে সোমবাৰ যিহেতু আৰু শাওণ মাহ, গতিকে দাদা আৰু মই শিৱ বাবাৰ আশীষ ল'বলৈ বুলি ওলাই আহিলোঁ। এয়া দেখিছে, এয়া মোৰ দাদা, সি আগে আগে গৈ আছে। যিহেতু মই ভিডিঅ' কৰি গৈ আছোঁ, গতিকে মই পিছে পিছে গৈ আছোঁ। এইটো মোৰ দাদা আগত গৈ আছে। বেলেগ এদিনাখন তাক ফ্ৰণ্টৰ পৰা দেখুৱাম বাৰু, এতিয়া পিছে পিছে গৈ আছোঁ যিহেতু। এয়া দেখিছে কিমান মানুহ, বহুত ভাল লাগিছে মোৰ আহি জেগাখিনিলৈ। কাৰণ যিহেতু মোৰ ঘৰ মৃত্যুঞ্জয় মন্দিৰৰ ওচৰতে, মন গ'লে আহি থাকোঁ। কিন্তু শাওণৰ মাহ মন গ'ল, আৰু ৰাতিপুৱা সোনকালে উঠি আহি দেখিলোঁ মানুহ পূজাৰ নিচিনা ভিৰ হৈ আছে। যিহেতু ভক্তৰ বহুত সমাগম হৈছিলে, গতিকে দাদা আৰু মই বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ বাবাক। আমি দৰ্শন কৰিলোঁ আৰু তাৰ পৰা আমি ঘৰৰ বুলি ওলাই দিলোঁ। এয়া দাদা আৰু মই ঘৰলৈ বুলি গৈ আছোঁ। সিফালে মানুহ সিফালে মানুহ, মানে চব ফালেই মানুহ। আৰু যিহেতু 6:30 বা 6টা বাজিব হৈছে, গতিকে এতিয়া মানুহ আৰু বহুত আহি আছে। গতিকে আপোনালোকক আকৌ কৈছোঁ, আপোনালোক যদি কোনোবা মৃত্যুঞ্জয় মন্দিৰ ভাগলৈ অহা নাই, গতিকে সোনকালে আহি এবাৰ বাবাৰ আশীষ লৈ যাব। এয়া চাওকচোন আপোনালোকে, কিমান দূৰ দূৰলৈ বাবা ভক্তৰ দৰ্শন কৰিবৰ কাৰণে ভক্ত আহিছে। গতিকে বহুত ভাল লাগে। আৰু যিহেতু শাওণৰ মাহ, এইকেইদিন মৃত্যুঞ্জয় মন্দিৰত এনেকুৱা ভক্তৰ সমাগম সদায় থাকিব। আপোনালোকো এবাৰ আহি বাবাক দৰ্শন কৰি যাব পাৰিব। মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আহি আমাৰ ঘৰতে যিহেতু শিৱ মন্দিৰ আছিলে, আৰু যিহেতু আজি সোমবাৰ মই ব্ৰত ৰাখিছোঁ, গতিকে ময়ো আমাৰ মন্দিৰত চাকি দিবলৈ বুলি আহিলোঁ। এয়া হ'ল আমাৰ ঘৰৰ শিৱ মন্দিৰ ভাগ। আজিলৈ মই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে বেয়া নাপাব, এইটো সোমবাৰৰে ভিডিঅ' আছিলে। কিন্তু মোৰ 1 তাৰিখৰ পৰা কলেজ খোলাৰ কাৰণে ভিডিঅ' দিয়া অলপ পলম হৈছে। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মোৰ এই চেনেলটো যাতে আগুৱাই লৈ যায়, তাৰে কামনা কৰিলোঁ। ভালে থাকক সকলো। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোৰে মাজলৈ মই আকৌ আহি আছোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।